আজিৰ পৰা অসমৰ মাজত আৰম্ভ হ'ব অসমৰ জনসাধাৰণৰ বাবে এই যাত্ৰাটোৰ সহযোদ্ধা বুলি আমি আহ্বান জনাম। তাৰ লগতেও ৰাষ্ট্ৰীয় দলসমূহতো কিছুমান জাতীয়তাবাদী মনোভাৱাপন্ন বহু লোক আছে যিবিলাকে বিকল্প দেখা নাপায় তাতে সোমাই আছে। সকলোকে আহ্বান জনাইছোঁ যে অসমীয়া জাতীয়তাবাদীৰ আপোচবিহীন সংগ্ৰামী ৰাজনৈতিক ধাৰা এটা আজিৰ পৰা অসমত আৰম্ভ হ'ল। এই ধাৰাটোত সহযাত্ৰী হ'বলৈ সকলোৱে আগুৱাই আহক। আমি ঐক্যবদ্ধভাৱে এখন আপোচবিহীন অসমীয়া জাতি ইনক্লুচিভ সকলোকে লৈ অসমবাসীৰ সৰ্বাংগীন বিকাশ আৰু কল্যাণ আৰু নিৰাপত্তাৰ স্বাৰ্থত আমি কাম কৰিম। আৰু এটা কথা এপিল আছে ৰাইজলৈ যে আজি এটা নতুন ৰাজনৈতিক যাত্ৰা আৰম্ভ হ'ল। এই নতুন ৰাজনৈতিক যাত্ৰাটোত আমি অসমবাসী সকলো ৰাইজৰ, অসমত বসবাস কৰা সকলো ৰাইজৰ, অসমক মাতৃভূমি বুলি ভবা সকলো ৰাইজৰ আমি আশীৰ্বাদ, মৰম, চেনেহ, দিহা পৰামৰ্শ, শুভেচ্ছা বিচাৰিছোঁ। দলৰ কাম কাজ আগুৱাই নিওঁতে যদি জনসাধাৰণৰ কিবা পৰামৰ্শ আমাৰ প্ৰতি থাকে, মুক্ত মনেৰে এই দলটো আপোন দল বুলি ভাবি আমি সেই পৰামৰ্শ আগবঢ়ালে এই পৰামৰ্শ আমি গুৰুত্ব আৰু মৰ্যাদা কৰি স্বীকাৰ কৰিম। ক্ষমা কৰি দিব পৰা নাই অসমৰ ৰাইজে, এইটো শুভ মুহূৰ্ত ক'ব নাপায় যদি, কিন্তু যদি এই দল হোৱাৰ পিছত বা চৰকাৰ গঠন হোৱাৰ পিছত এনেকুৱা বহুত আশা লৈ গৈছে গণবিচ্ছিন্ন হয় যদি কিন্তু এইটো দলকো কিন্তু মানুহে নিশ্চিতভাৱে নকৰে। সময় বৰ নিষ্ঠুৰ, সময়ে কাৰো মুখলৈ নাচায়। এটা কথা খুব স্পষ্টভাৱে জানি থৈ দিয়ক যে এটা ধাৰণা এইবাৰ সকলোৰে আছে। কথাটো মই আছুৰ নেতৃত্বই কওঁতেও মই শুনিছোঁ বা মোৰ নিজৰ ব্যক্তিগত ধাৰণা এটা আছে যে আমি এটা হাইকমাণ্ড, মানে ৰাষ্ট্ৰীয় দলবিলাকৰ দিল্লীত হাইকমাণ্ড থাকে, অসমৰ জনসাধাৰণক আমি হাইকমাণ্ড বুলি কওঁ, কিন্তু দৃশ্যমান হাইকমাণ্ড ক'তো নাথাকে। আমি এনেই কৈ দিওঁ যে আমি ৰাইজ আমাৰ হাইকমাণ্ড, কিন্তু ৰাইজক আমি সোধোঁ জানো? কোনেও নুসুধোঁ। এইবাৰ আমাৰ ধাৰণা, মোৰ ব্যক্তিগত ধাৰণা, এই পৰামৰ্শ মই দলক আগবঢ়াম যেতিয়া সময় হ'ব, যে অসমৰ জনসাধাৰণৰ মাজৰ পৰা অভিভাৱকস্বৰূপ কিছু ব্যক্তিক লৈ এখন গণনিৰীক্ষণ সমিতি জাতীয় এটা হাইকমাণ্ড ছিষ্টেম এটা এবাৰ গঢ়ি তুলিব লাগে। যিটো হাইকমাণ্ড ছিষ্টেমটোৱে, যিটো হাইকমাণ্ডে গণনিৰীক্ষণ বা সেই ব্যক্তিসকলে, অভিভাৱকস্বৰূপ ব্যক্তিসকলে ৰাজনৈতিক বিত্তৰ পৰিধিৰ বাহিৰত থাকি এই দলটোৰ প্ৰতিটো মুহূৰ্তৰ কাম কাজবোৰ পৰ্যালোচনা কৰি থাকিব আৰু তেখেতসকলে ডিক্টেট কৰিব, তেখেতসকলে ভুল ত্ৰুটিবোৰ শুধৰাই দিব আৰু যিখিনি কথা অসমৰ জনসাধাৰণে খুব স্বচ্ছভাৱে দেখি থাকিব, ট্ৰান্সপাৰেণ্টলি দেখি থাকিব।